নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ চাই অকণমানো আনন্দ লাভ কৰিছে তেন্তেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেলটো শেষত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আজি মই তোক এটা নতুন কথা সুধিম। ধৰি লৈ আকাশতে এটা চৰাই উৰি গৈ আছে। চৰাইটোৱে ওপৰৰ পৰা এটা কণী পাৰি দিলে। কণীটো পাৰি দিলে ইফালে সেই তলিখনত পুৰা শিলগুটি, সাগৰৰ পাৰ শিলগুটি আছে। চৰাইটো এতিয়া কণীটো পাৰি দিলে, এই তলত পৰিলে কণীটো ভাগি থাকিব। এতিয়া সেই চৰাইটো কণীটো বচাবলৈ তই কি কৰিবি? অকৰা মই দৌৰি দৌৰি গৈ কণীটো ধৰি ল'মগৈ। মূৰ্খ, সেইকণো জ্ঞান নাই। এই ওপৰতে যে উৰি গৈ আছে চৰাইটো, সেইটো হ'ল মতা চৰাই। আৰু মতা চৰাই কণী পাৰিব পাৰে নি? গৰু জধা মূৰ্খ, আজিলৈকে সেইটোকে নাজানে। তই মেট্ৰিক পাছ কেনেকৈ কৰিবি হা? এই গৰু মেট্ৰিক পাছ কেনেকৈ কৰিবি? গৰু জধা মূৰ্খ চালা। কি কৰিছে? নাই অ', এই মোবাইলটো নতুনকৈ ল'লোঁ, তাকে চাইছোঁ। অ' ভাইটি, তই ফেচবুক চলাব জান ন? ফেচবুক মই চলাব নাজানো নহয়। হোৱাটছআপ নাজানো নহয়। ইউটিউবো চলাব নাজানো? ইউটিউবো নাজানো চলাব। যি চলাবি আৰু তই চলাবি, মই উঠিম নহয়। গৰু এপিনা মই শিকাই দিছোঁ। এপিনা চাবি দেই, এই ফটোকপি মই মাৰিম ফেচবুকত গুচি গ'ল। গোটেই পৃথিৱী মানে দেখিব এইটোক ফেচবুক বুলি কয়, গম পালি? হ'ব দে, এতিয়া যা ভাইটি। বাৰু ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক কেইটামান নতুন প্ৰশ্ন সুধিম আৰু তোমালোকে সোনকালে উত্তৰটো দিবা। এতিয়া মই প্ৰথমতে সুধিছোঁ, ঘড়ী নিপিন্ধাখনক কি বুলি কোৱা হয়? তুমি কোৱা। ঘড়ী। মূৰ্খহঁত, ইমান দিনে তহঁতক কেয়াকে শিকালো তহঁতক। বাৰু এতিয়া মই সুধিছোঁ, পেটকুলি কাক বোলে? তুমি কোৱা। যাৰ পেটত ফুলি আছে তাকে পেট ফুলি বোলে। মূৰ্খ, মুখত যিজনে বনাই বনাই ঘূৰি ফুৰে তাকে ব্যঞ্জন বনাব। ঘৰত পঢ়া নাই ভাই, কিতাপখন মেলি চা নাই। মুখত বাৰু তুমি কব্জাটো যোৱা, উঠা। Wait till you see the. No. হেল্ল', ক'ত আহা? কি কৰিছে? অঁ হেৰি নহয়, মোৰ কথা এটা হৈছে, তুমি গম পাইছা নাই? হেৰি অ', এই এতিয়া অসমত যি আলু পিঁয়াজৰ দাম বাঢ়ি গৈ আছে নহয়, মোৰ তোমালৈ বৰকৈ মনত পৰিবলৈ লৈছোঁ। দেখা তোমালৈ মোৰ ঘুটুক খাওঁতে শুওঁতে উঠোঁতে বহোঁতে ঘুটুককৈ মনত পৰি আছোঁ। দেখা তুমি মোৰ ওচৰ কাষলৈ গুচি আহা। দেখা মোৰ তোমালৈ বৰ ঘুটুককৈ মনত পৰি আছে। দেখা মই এনেকুৱা হ'লে মৰি থাকিম। দেখা তুমি সোনকালে গুচি আহা, নহ'লে আলু পিঁয়াজৰ দাম যদি আৰু বাঢ়ি গৈ থাকে, মোৰ তোমালৈ আৰু ঘুটুককৈ মনত পৰি গৈ যদি আমাৰ ভিডিঅ' চাই অকণমানো আনন্দ লাভ কৰিলে তেনেহ'লে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি ৰাখিব। আৰু আমাৰ ভিডিঅ'বোৰ এডিটিং কৰোঁতে অকণমান খেলিব হ'লে তাৰ বাবে আমাক দূষিত নকৰিব, আমাক ক্ষমা কৰি দিয়া যায়। আজিলৈ তেনেহ'লে বাই বাই।